হেল্ল' ষ্টুডেণ্ট, মই আজি তোমালোকৰ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ অধ্যায়টোৰ অনুশীলনীত দিয়া 6 নম্বৰৰ কুৱেশ্যনৰ এনচাৰসমূহ আলোচনা কৰিম। আৰু ইয়াৰ আগত মই এইটো চেপ্টাৰেৰে আৰু এটা ক্লাছ কৰিছোঁ। 6 নম্বৰ প্ৰশ্ন, ব্যাখ্যা কৰা। ক নম্বৰ, পৰাই পৰে ৰয়ে পান, এই তিনিয়ে নিশ্চিন্তে আন। উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগে ৰচনা কৰা ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ছাত্ৰসকলে শিক্ষা লাভ কৰাৰ সময়ছোৱাত যে অতি একাগ্ৰতাৰে শিক্ষা গ্ৰহণ কৰিব লাগে, সেই কথা উক্ত কবিতা ফাঁকিত উল্লেখ কৰিছে। যিকোনো কামত সফলতা অৰ্জন কৰিবলৈ একাগ্ৰতাৰ প্ৰয়োজন। উক্ত কথাষাৰত শিক্ষক, ছাত্ৰ আৰু পানগছ শ্ৰোতা এই তিনিজনে একান্ত মনে আৰু একাগ্ৰতাৰে নিজৰ নিজৰ কাম নকৰিলে সেই কামৰ পৰা সুফল লাভ কৰিব নোৱাৰি। কিয়নো শিক্ষকে যদি শিক্ষাদান কাৰ্যত একান্ত মনে পাঠদান নকৰে, তেন্তে সেইজনা শিক্ষকে ছাত্ৰসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি গঢ়ি তুলিব নোৱাৰিব। ঠিক সেইদৰে ছাত্ৰসকলেও যদি একাগ্ৰতাৰে শিক্ষা গ্ৰহণত গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে উপযুক্ত জ্ঞান আহৰণ কৰিব নোৱাৰিব আৰু ভাল ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ব। সেয়ে ছাত্ৰসকলে ছাত্ৰ জীৱনত একাগ্ৰতাৰে শিক্ষা আহৰণত ব্ৰতী হ'ব লাগিব। ঠিক তেনেদৰে পাণ গছৰ পৰা লাভৱান হ'বলৈ পাণ গছ উপযুক্ত সময়ত ৰুব লাগিব আৰু তাৰ গুৰিত সময়মতে সাৰ পানী যোগান ধৰিব লাগিব। নহ'লে গছ মৰি যাব। খ নম্বৰ ব্যাখ্যা কৰা। খুব ইম্পৰ্টেণ্ট এটা ব্যাখ্যা কৰা হয়। কমাৰ শালত গৰিবলৈ হ'লে আগতে জুইশালাত গৰি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়। উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগে ৰচনা কৰা ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। প্ৰকৃত শিক্ষা লাভ কৰিবলৈ হ'লে যে অনুশীলন বা পৰিশ্ৰমৰ প্ৰয়োজন, সেই কথা বুজাবলৈ লিখকে উক্ত কথাষাৰ কৈছে। লৰ বস্তু সাধাৰণতে কমাৰ শালত তৈয়াৰ কৰা হয়, কিন্তু কমাৰ শালত কোনো বস্তু গঢ়িবলৈ হ'লে প্ৰথমতে জুইশালাত গৰম কৰিব লাগিব। গৰম নোহোৱাকৈ কমাৰ শালত গঢ় দিব নোৱাৰি। সেইদৰে সাঁতোৰা শিকিবলৈ হ'লে প্ৰথমতে পানীত নামিব লাগিব। পানীত ননমাকৈ সাঁতুৰিবলৈ শিকাটো অসম্ভৱ। ছাত্ৰসকলেও প্ৰকৃত শিক্ষা লাভ কৰিবলৈ ঠিক তেনেকৈ অনুশীলন আৰু চৰ্চা কৰা অতি প্ৰয়োজন। গ নম্বৰ ব্যাখ্যা কৰা। এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে। কাঁইট কলিয়ে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগে ৰচনা কৰা ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ছাত্ৰসকলেও প্ৰকৃত শিক্ষা লাভ কৰিব পাৰিলেহে যে
সেই শিক্ষা সমাজ তথা দেশৰ উন্নতি হোৱাৰ কথা বুজাবলৈ লিখকে উক্ত কথাষাৰ কৈছে। পূজাৰ উপচাৰ হিচাপে বিকশিত ফুলহে পূজাৰ যোগ্য। কলি ফুল পূজাত ব্যৱহাৰ নহয়। ঠিক সেইদৰে দেশৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে। ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত শিক্ষা আৰু বিদ্যা বুদ্ধিত পাৰ্গত হলেহে সিহঁতৰ দ্বাৰা সমাজৰ তথা দেশৰ উন্নতি হ'ব। কিন্তু সিহঁত যদি উপযুক্ত সময়ত শিক্ষা লাভ কৰিব নোৱাৰে, তেন্তে সিহঁত কলি ফুলৰ নিচিনা পূজাৰ অযোগ্য হোৱাৰ দৰেই উপযুক্ত শিক্ষা অবিহনে দেশ সেৱাৰ বাবে অযোগ্য হ'ব।